আমাৰ মাজত আমাৰ মৰমৰ চেনেহৰ আমাৰ সদায় অভিমান বৰষা ৰাণী বিষয়া আমি তেখেতক আমাৰ এই সন্মানীয় মঞ্চত আন্তৰিক স্বাগতম জনাইছোঁ। আজি চীনাতলিত এনেকুৱা এটা নাট্য মন্দিৰ দেখি মোক ফোন কৰিছিলে ইয়াৰ যোৱা বছৰ নাটক এখন কৰিবলৈ জানুৱাৰী মাহত, কিন্তু মই আহিব নোৱাৰিলোঁ। মই ডিচেম্বৰ মাহটো মই নাছিলোঁ ইয়াতে অসমত। মই এই প্ৰেক্ষাগৃহটো দেখি মই সঁচাকৈ আনন্দিত হৈছোঁ আৰু এটা মনৰ ভিতৰত এটা সঁচাকৈ লোভ লাগে বুলি যে কয়। জানো ককাইটি, তহঁত লিখা পঢ়া জনা মানুহবিলাকে কি কথাত কি বেপাৰ লগাই মই ধৰিবই নোৱাৰোঁ। পিছে এটা কথা মই ঠিকেই ধৰিব পাৰিছোঁ, মনোমোহন ৰুদ্ৰ আৰু চকুধৰে মোক ভোক লালসাৰ জুইত সেকি মাৰিব খুজিছিল, আৰু তই ককাইটি ৰস দিবলৈ আহি মোৰ কামি হাৰ কেইডালত টুপি ঢালি দি গলি। ফুলিছে আজি উঠিছে নামি উৰুৱাই লৈ যোৱা আগুৰলৈ নৈ 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 ঐ নিতমে টিকলিছো তোমাৰ মাতত দূৰে 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 থাকিব নোৱাৰি তোমাক লাগে কাষৰত।